বিটিআৰ একতটো লৈ পেলাই বহু ধৰণৰ ব্যাখ্যা কিছুমান ব্যক্তি বা কিছুমান সংগঠনে কৰিব বিচাৰিছে। তো এইকাৰণে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাই বিশেষকৈ এটা উদ্যোগ লৈছে যে সঁচাকৈ বিটিআৰ যি একত সেই একতত থকা যিবিলাক ক্ল'জ যিবিলাক দফা আছে সেই দফাবিলাক কোনটো সমাধান হ'ল, কোনটো হ'বলৈ গৈ আছে, কিন্তু কোনটো হোৱা নাই, এই কথাবিলাক আজি আলোচনা কৰিব, পৰ্যালোচনা কৰিব, যাতে আমি ৰাইজক বিশেষকৈ ইয়াত আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আৰু আমাৰ বুদ্ধিজীৱীসকলক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে, যাতে সঁচা কথাটো তেওঁলোকে গম পায় আৰু চৰকাৰে কি কি কৰি আছে এই কথাবিলাক তেওঁলোকে যাতে গম পায়। একতৰ কাৰণে একতৰ ক্ল'জটো ৰূপায়ণ হ'বৰ কাৰণে যে নিখিল বড়ো ছাত্ৰ সন্থা বা ছিগনেটৰী সংগঠনবিলাকে ছিগনেটৰীসকলে কি কি কৰি আছে এই কথাবিলাক আজি আমাৰ বিশেষকৈ জ্যেষ্ঠ নাগৰিক আৰু বিশেষকৈ আমাৰ বুদ্ধিজীৱীসকলক আমি কোৱাৰ এটা সুযোগ আমি লৈছোঁ। তো এই কথাটো কোৱাৰ পিছত তেওঁলোকে আজি শুনাৰ পিছত ইয়াত আলোচনা পৰ্যালোচনা হোৱাৰ পিছত কিছুমান সংগঠনবিলাকে যে কৈ আছে বিটিআৰ একতত একো নাই, বিটিআৰ একত ইমপ্লিমেণ্টেশ্যন হ'লে আমাৰ লোকচান হ'ব, বড়ো গাঁও ট্ৰাইবেল গাঁওবিলাক কাটি দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে, এনেকুৱা যে তেওঁলোকে পলিটিকেলি তেওঁলোকে যে মটিভেটেড হৈ পেলাই যে তেওঁলোকে কথাবিলাক কৈ আছে। তো এই কথাবিলাক আজি স্পষ্ট হ'ব। গতিকে আজি এনেকুৱা এটা সভা, যিহেতু নিখিল বড়ো ছাত্ৰ সন্থা ছিগনেটৰী এটা অৰ্গেনাইজেশ্যন হয়, মই সেই সময়ত সাধাৰণ সম্পাদক আছিলোঁ, প্ৰমোদ বড়ো ডাঙৰীয়া সভাপতি আছিলে, কিন্তু আমাৰ সংগঠনটো আছিলে নিখিল বড়ো ছাত্ৰ সন্থা। গতিকে নিখিল বড়ো ছাত্ৰ সন্থাই এই উদ্যোগটো লৈছে আৰু ইয়াত আজি কোকৰাঝাৰ জিলাৰ বিশেষকৈ বুদ্ধিজীৱীসকলক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে, চিৰাং জিলাৰ পৰা ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। তো এই কথাবিলাক যাতে আমি তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ, তেওঁলোকৰ কিবা যদি মানে জানিব লগা কথা আছে যাতে সেইবিলাক আমি খোলা খুলিকৈ ইয়াত আলোচনা কৰিব পাৰোঁ, যাতে ৰাইজৰ লাভালাভ হয়, যাতে ৰাইজে বুজি উঠে যে সঁচাকৈ বিটিআৰ একতৰ যি ক্ল'জ সেই ক্ল'জটো কি হৈছে কি হোৱা নাই এই কথাবিলাক আমি ইয়াত আলোচনা কৰোঁ।